Hello guys, welcome back to my YouTube channel. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে। আজি এটা নতুন ৰেচিপি বনাম বুলি ভাবিছো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো। তেনেহলে ভিডিওটো চাই থাকিব আৰু এতিয়া মই বনাবলৈ যাম। আপোনালোকে হেকলৈকে ভিডিওটো চাই থাকক আৰু যদি ভিডিওটো চাই ভাল পায় তেনেহলে লাইক, কমেন্ট, শেয়াৰ, সাবস্ক্ৰাইব সব কৰি দিব। আৰু প্ৰথমতে এতিয়া বস্তুখিনি যোগাৰ কৰি ল'ব লাগিব। চিকেন বনাবলৈ এফালে মই লৈছো ডাঙৰ এটা ক্যাপসিকাম মিডিয়াম সাইজৰ কাটি লৈছো আৰু এফালে দুটা মিডিয়াম সাইজৰ পিয়াজ লৈছো ডাঙৰকে এনেকে লৈছো আৰু এফালে লৈছো জলকীয়া আৰু নহৰু আদা আৰু এটা ডিম আৰু এফালে বনলেছ চিকেনখিনি এতিয়া অলপ মেৰিনেট কৰিব লাগিব। মেৰিনেট কৰিবৰ কাৰণে মই ইয়াত লম নিমখ, যেটো বনাওতে আকৌ দিব লাগিব হেতু কাৰণে ইয়াত কমকে লৈছো আৰু ইয়া ৰেড চিলি পাউডাৰ অকমান দিছো আৰু হালধি অকমান লৈছো আৰু এফালে কৰ্ন ফ্লোৰ লৈছো অকনমান আৰু এফালে টমেটো সস অলপ লৈছো আৰু ইয়া সয়া সস আৰু এফালে গ্ৰীন চিলি সস এচামুচ লৈছো। এইফালে মই এইখিনি বনাই ললো আৰু এয়া এইখিনি সসখিনি ঠিক কৰি ললো সব মিক্স কৰি লৈছো আৰু এইফালে সবজিখিনি আৰু এইখিনি হৈ গল। মেৰিনেট কৰি লোৱা মাংসখিনি এতিয়া মই ফ্ৰাই কৰি লম। সব ফ্ৰাই হৈ আছে ধুনীয়াকৈ এটা হৈ ভালকৈ ফ্ৰাই কৰি লওঁ। ভাল লাগিল। এতিয়া মাংসখিনি ৰঙচুৱা হ'বলৈ ধৰিছে। এয়া দেখিছে ব্ৰাউন কালাৰ হৈ আহিছে আৰু অলপ ফ্ৰাই কৰি লওঁ। এতিয়া এইখিনি হৈ গ'ল। এয়া চাওক কি ধুনীয়া ব্ৰাউন কালাৰ হৈ গ'ল। এইখিনি এতিয়া কাঢ়ি লওঁ। হৈছে এতিয়া মই ইয়াতে চেনি কেইটামান দি দিছো। হালধি তাৰপিছত মই ইয়াত দি দিছো সোৱাদ অনুসৰি নিমখ দি দিম ফ্ৰাই কৰি থোৱা। মিক্স কৰি থোৱাখিনি মই দি দিছো। দিয়ে দিওঁ আৰু এইখিনি ইয়াত দি দিলো সসখিনি। মন কৰিব আপোনালোকে কৰ্নফ্লোৰখিনি কমকৈ দিব নহ'লে ইয়াত ডাঠ হৈ যাব
আৰু বেছি ডাঠ হ'লেও ভাল নালাগিব খাই। এইখিনি ভালকৈ সিজাই ল'ম। মই ৰিতিকা আৰু এয়া আজিৰ থালিখন ৰেডি হৈ গ'ল। এয়া চাওক চিলি চিকেন। আৰু এতিয়া আমি চেলেঞ্জ কৰিম কাৰ আগত সোনকালে খাই হয় আৰু টেষ্টটো কম কেনেকুৱা হৈছে। তেনেহ'লে লেটছ গো ষ্টাৰ্ট কৰো। আৰু ভিডিঅ'টো চাই থাকক, পানিছমেণ্টটো কেনেকুৱা হয় আৰু ফুলে পাই পালে। আৰু গাইজ এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক। মোৰ দালি চিকেন চাওক কি ধুনীয়া হৈছে। বহুত ধুনীয়া হৈছে ন? জলকীয়া একদম ধুনীয়া হৈছে জোখৰ আৰু বহুত ধুনীয়া হৈছে। পানিশমেন্ট এয়া চাওক পাউডাৰ মই তাই মুখখনত লগাই দিম
কেনেকুৱা পালে আপোনালোকে জনাব যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব এয়া পানিশমেন্টৰ ফেচটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ আৰু একদম আৰু নাপাহৰিব চাব গাইছ লাইক মই ইবাকে কি কৰো সো এয়াই বাই বাই আজিলৈ আহিছো বাই বাই মানে ভিডিঅ'